সকলোলৈকে প্ৰীতি আৰু সম্ভাষণ জ্ঞাপন কৰিলোঁ। আজিৰ কবিতাৰ শিৰোনাম নাৰী তুমি অনন্যা। কবি চাণক্য চিৰাং, পাঠ কৰিছে পাৰ্থপ্ৰতিম। নাৰী তুমি শ্ৰেষ্ঠ সৃষ্টি এই অৱনীৰ, গোলাপে গঠিত তোমাৰ ভিতৰ বাহিৰ, মাঝে মাঝে সবিস্ময়ে নাই মনে হয়, তুমিতো গোলাপ ছায়া অন্য কিছু নয়। কবি রবীন্দ্রনাথ ঠাকুর। তুমি কোন রামী নে লাইলা, বিয়েট্রিস নে মেডোনা, এলিজাবেথ নে ডাইনা, নে মনৰ জুলিয়েট? কোন তুমি? দিশোপৰীয়া জংকী নে কহিমাৰে আধুনিক ডালিমী? অ তুমি এই নেকি জীৱন্ত ভেনাছ লিজা, নে সৌন্দৰ্যৰ প্ৰতিভূ মেৰিলিন মনৰো, কিংবা মমতাজ শ্বাহজাহানৰ জীৱন্ত হৃদয়ৰ প্ৰতিমা? হয়তো হ'ব পাৰা তুমি ভিঞ্চিৰ স্মিত হাস্যৰ ৰহস্যময়ী ললনা, প্ৰেমিক মনালিসা। তোমাৰ তেজৰ ৰন্ধে ৰন্ধেচোন মাও চেতুং আৰু ইয়াং কাই হুইৰ বৰ্ণিল প্ৰেম গাথা। তুমি সাহস, তুমি প্ৰেৰণা, সৃষ্টিৰ কৃষ্টি। নাই নাই, তুমি চলনাময়ী হ'বই নোৱাৰা যেনে ঠিক ক্লিওপেট্ৰা। সেয়েহে হয়তো উমৰ খৈয়ামে তোমাৰ প্ৰেমত কৰিছিল সৃষ্টি ৰূবায়তৰ মধুৰ মূৰ্ছনা, ধৰা প্ৰিয়ত প্ৰাণৰ প্ৰিয়তা। চণ্ডীদাসেও গালে পদাৱলী, না দেখিলে কৰে উচাতন, দেখিলে পৰাণ জোৰাই। হে নাৰী, তুমিয়েই একমাত্ৰ বিন্দু এই বিশ্ব ব্ৰহ্মাণ্ডৰ মহা সিন্ধু।